126টা বিধানসভা সমষ্টি 2,49,58,139 গৰাকী ভোটাৰ ইভিএমত আবদ্ধ 722 গৰাকী প্ৰাৰ্থীৰ ভৱিষ্যত এবাৰ কাৰ ফলিব ভাগ্য কোনে গঠন কৰিব চৰকাৰ ৰাজ্যৰ 40টা ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা নন ষ্টপ লাইভ নমস্কাৰ এই মুহূৰ্তৰ আপোনাৰ নমস্কাৰ ৰিপৰ্টাৰ এনি চাই থকাৰ বাবে 7 বজাৰ পৰা নন ষ্টপ লাইভ আমি সাজু আৰু আপোনালোক সাজুনে পুৱা 7 বজাৰ পৰা কেৱল ৰিপৰ্টাৰ নেত